আজি ৰামনৱমী। সকলোলৈকে ৰামনৱমীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি কবিতাৰ শিৰোনাম ৰাম নাম বৰাননে। পবিত্ৰ মাহ, পবিত্ৰ তিথি ৰামনৱমী। ৰামনৱমী জন্ম লভিলা পুৰুষোত্তম শ্ৰীৰাম, বিষ্ণুৰ সপ্তম অৱতাৰ। দশৰথৰ ঔৰসত জন্মিছিল কৌশল্যাৰ গৰ্ভত ১৭ শুক্লা নৱমী তিথি। উদযাপন হৈছিল বিবাহ জনক নন্দিনী লক্ষ্মী স্বৰূপা আই সীতাৰ লগত। সূৰ্যদেৱক কৰি জলৰ্পণ আশীৰ্বাদ শিৰত তুলি, শ্ৰীৰামৰ গুণানুকীৰ্তন কৰি আলাপন, ন্যায় নীতি প্ৰতিষ্ঠাৰে সত্যৰ পথ প্ৰদৰ্শী। ত্ৰেতাত তুমিয়েই শ্ৰীৰাম বিষ্ণু অৱতাৰ। অধৰ্ম নাশী ধৰ্মক কৰি প্ৰতিষ্ঠা, ৰাম ৰাজ্য কৰি সূচনা। সুখ সমৃদ্ধিৰ প্ৰবাদ ধাৰা, ৰাম ৰামেতি ৰামেতি ৰমে ৰামে মনোৰমে। সহস্র নাম ততুল্য রাম নাম বরা, রাম নাম